কেনেকুৱা লাগিছে জনাব দেই। আৰু থোপাটো অলপ ডিজাইনত দিয়া হৈছে, এয়া চিম্পলকৈ দিয়া নাই, অকণ ডিজাইনত দিছোঁ। দহিবোৰ কেনেকুৱা লাগিছে? মোৰ কাৰণে কিন্তু বহুত ধুনীয়া লাগিছে দহি। হাই হেল্ল' নমস্কাৰ সকলোকে। মই ৰুমৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এয়া দেখিছেনে? মই আগৰ ব্লগটোত দিয়া আছে। এইযোৰ কাপোৰ আমি ল'বলৈ গৈছিলোঁ বৰহোলা। তাৰপাছত এতিয়া শান্তি বিয়া আছে মানে, তো কইনাৰ কাৰণে এইটো লোৱা হৈছে, এইযোৰা। তো এতিয়া মই ইয়াক দহি বাতিব আছে, তাৰপাছত পটি চিলাব আছে, তাৰপিছত ব্লাউজ চিলাব আছে। সকলোখিনি চিলাম মই এতিয়া, আপোনালোকক দেখুৱাই যাম, চাই থাকিব। এয়া দেখিছেনে? মই আগটো চিলাব লৈছোঁ, তাৰপাছত আগটো চিলাই পটিটো চিলাম। পটিটো চিলাই হ'লে দহিটো বাতিম আৰু। এয়া পটিখিনি এতিয়া মই কাটিম, কাটি লৈ জইন দিম, তাৰপাছত আৰু চাদৰত চিলাই দিম। দেখিছেনে? এনেকৈ কাটিম এতিয়া। এয়া পটিখিনি মই জইন কৰিব লৈছোঁ, এনেকৈ সমানকৈ থ'ম আৰু এনেকৈ। মই পটি চিলাব লৈছোঁ, এয়া দেখিছেনে? পটি চিলাব লৈছোঁ। লাগি ধৰিছে, এতিয়া খোল খালে। এয়া পটি লগাই হৈ গ'ল, এয়া দেখিছেনে? এয়া পটি লগাই হৈ গ'ল আৰু এতিয়া মই মেখেলা চিলাম। এয়া পটি লগাই হৈ গ'ল, এতিয়া মেখেলাখন চিলাম আৰু এইখন মেখেলাখন চিলাম, আপোনালোকক দেখুৱাই যাম বাৰু। এয়া মই মেখেলা চিলাব লৈছোঁ। এয়া মেখেলা মেইন কাপোৰ, এয়া ফেব্ৰিক কাপোৰ, এয়া অস্ত্ৰৰ মানে। এতিয়া মই এনেকৈ ওপৰত থৈ দিছোঁ, তাৰপিছত এতিয়া চিলাই যাম। এটা চিলাই আকৌ ওপৰে মাৰিম, তাৰপাছত আৰু অস্ত্ৰখিনি চিলাই হৈ যাব। দেখিছেনে? ইমানটো থৈছোঁ, তাৰপাছত এতিয়া এই অস্ত্ৰটো এনেকৈ ফ্ৰাই কৰি চিলাই দিম। দেখিছেনে? মই এতিয়া চিলাই যাওঁ। দেখিছেনে? মই মেখেলাটো এতিয়া জইন কৰিম এইটো পাৰ্টটোৰ লগত। এইটো পাৰ্ট এনেকৈ ওপৰত থৈ দিছোঁ, তাৰপাছত এতিয়া জইন কৰি চিলাই যাম। এতিয়া এই মেখেলাৰ এই আগ চাইডটোত এনেকৈ ফল্ড কৰি এতিয়া মই চিলাই দিম। এয়া খুজি দিয়া জেগাডোখৰ। এয়া মোৰ চিলাই হৈ গ'ল। চিলাই কৰি মই ৰুমলৈ লৈ আহিলোঁ। মই ইয়াত দহিটো বাতিম মানে, তাত অসুবিধা হয়, সেইকাৰণে মই মোৰ ৰুমলৈ লৈ আহিলোঁ। এতিয়া মই দহি বাতিম। দহি বাতিবলৈ মই লৈছোঁ এয়া মেখেলাখন, এয়া সূতা, জেলেলে সূতা। তো এতিয়া মই সেইখিনি ঠিক ঠাক কৰি বাতিম আৰু। এয়া মই দহি বাতি আছোঁ, এয়া দেখিছেনে? এটা পাৰি হৈ গ'ল। মই এনেকৈ দীঘলকৈ কৰি দিয়া হৈছে, কেনেকুৱা লাগিছে জনাব দেই দহিটো। আৰু এটা পাৰি এয়া বান্ধি আছোঁ, দুটা হৈছেগৈ আৰু এই গোটেইখিনি বান্ধিবলৈ আছে, তো চাই থাকিব। এয়া দহি বাতি হৈ গ'ল। দহিটো মই এনেকৈ দীঘলকৈ বান্ধিছোঁ, দীঘলকৈ অৰ্ডাৰ কৰিছে যেনিবা, দীঘলকৈ বান্ধি দিব কৈছে। তো দীঘলকৈ বান্ধিলে
বেলেগ ৰেড আৰু চুটিকৈ বান্ধিলে বেলেগ, তো গোটেইখিনিৰ বেলেগ বেলেগ আৰু। The next day. আজি হ'ল নেক্সট ডে'। মই আজি ব্লাউজ চিলাম। এয়া দেখিছেনে ব্লাউজ পিচ এয়া। কালি মই ইয়াৰ কাপোৰযোৰ চিলাইছিলোঁ, পটি লগালোঁ, প্লাছ মই মেখেলাখন চিলালোঁ। তাৰপাছত আজি মই ব্লাউজখন চিলাম বুলি ভাবিছোঁ। তো আপোনালোকক মই দেখুৱাই যাম বাৰু, কিন্তু আপোনালোকক কেনেকৈ কাটো সেইখিনি মই দেখুৱাব নোৱাৰিম, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইকাৰণে মই কাটি মেলি অকণ অকণ মানে যিমান পাৰোঁ দেখাব চেষ্টা কৰিম বাৰু। তাৰপাছত এয়া ব্লাউজ পিচ। তাৰপাছত এয়া মোক কৈছে দীঘলকৈ লাগে, হাত দীঘল। তো মই এতিয়া চাওঁ ওলাব পাৰোঁ নে নোলাওঁ। যদি হাত দীঘল উলিয়াই দিম, আৰু যদি নোলায় তেতিয়া মই 3/4 চিলাব লাগিব, কাৰণ নহ'লে আধা হ'লে দীঘলো নহয় চুটিও নহয়, তেতিয়া বেয়া লাগিব মানে। তো এতিয়া মই কাটি চাওঁ, উলিয়াই চাওঁ, যদি হয় আৰু তেতিয়া চিলাম আৰু। তো আপোনালোকক দেখুৱাম বাৰু যিমান পাৰোঁ। তো চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। দেখিছেনে মই অস্তৰখিনি এনেকৈ মেইন কাপোৰৰ ওপৰত থৈ লৈছোঁ। তাৰপাছত মই এতিয়া কাটিম আৰু। তো এই ইয়াৰ পৰা তালৈকে হাত হ'ব, মানে দীঘল উলিয়াম বুলি যিহেতু কৈছিলোঁ যে আপোনালোকক, তো মই যিমান পাৰোঁ দীঘলটো চেষ্টা কৰিছোঁ মানে উলিয়াবলৈ, দীঘল হাত। তো এনেকৈ কাটিম আৰু এতিয়া চাই থাকক। দেখিছেনে মই পাইপিং চিলাই দিছোঁ, পাইপিং লগাইছোঁ। আৰু এটা চিলাই মাৰি দিম। তো সেয়া চিলাই আছোঁ। মই হাত জইন কৰি আছোঁ। মই ব্লাউজৰ একেবাৰে তলৰখিনি চিলাই আছোঁ। তাৰপিছত ব্লাউজটো হ'ব আৰু আপোনালোকক দেখুৱাম মই চিলাই হ'লে। এতিয়া মানে চিলাই আছোঁ। গোটেইখিনি মই ভালদৰে দেখুৱাব পৰা নাই বাৰু, অকণ অকণ দেখুৱাইছোঁ আৰু যিমান পাৰোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব যে, সেইকাৰণে মই ইমানখিনি ডিটেইলছত কোৱা নাই আৰু অকণমান অকণমান আপোনালোকক যিমান পাৰোঁ দেখুৱাব চেষ্টা কৰিছোঁ। এয়া ব্লাউজটো হৈ গ'ল কমপ্লিট। হাত দীঘলকৈ যোনটো উলিয়াম বুলি কৈছিলোঁ, যেনে তেনে উলিয়াই দিলোঁ বাৰু। তাৰপাছত এয়া এনেকৈ দেখুৱাই দিছোঁ আৰু, বেছি দীঘল হ'লে ইমানটোলৈকে পাই যায়, সেইকাৰণে এনেকৈ কৰি থৈ দিছোঁ। তো কেনেকুৱা লাগিছে জনাব দেই। বেক চাইডটো দেখুৱাই দিছোঁ ৰ'ব। বেক চাইড এনেকৈ দিয়া হৈছে। এয়া বেক চাইড এনেকৈ দড়িটো দিয়া হৈছে, থোপাটো এনেকৈ দিছোঁ ডিজাইনত। তো কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। এয়া এয়া কেনেকুৱা লাগিছে জনাব দেই। আৰু থোপাটো অলপ ডিজাইনত দিয়া হৈছে, এয়া চিম্পলকৈ দিয়া নাই, অকণ ডিজাইনত দিছোঁ এনেকৈ। এয়া ব্লাউজ চিলাই কমপ্লিট হৈ গ'ল। এয়া হ'ল বেক চাইড। হাতটো দীঘলকৈ চিলোৱা হ'ল। মই নোলাব বুলি ভাবিছিলোঁ, পাছত দেখিলোঁ ওলালেগৈ বাৰু। মই হাতটো দেখুৱাই দিছোঁ আপোনালোকক। এয়া হাত, এয়া কেনেকুৱা লাগিছে। এয়া হৈ গ'ল সম্পূৰ্ণ যোৰাযোৰ একেলগে থৈ দিছোঁ। এই যে ওপৰত থকাটো মেখেলা, সেইটো চাইডৰটো হ'ল ব্লাউজ। তাৰপিছত এয়া চাদৰখন দহি বাতি হৈ গ'ল। দহিবোৰ কেনেকুৱা লাগিছে, মোৰ কাৰণে কিন্তু বহুত ধুনীয়া লাগিছে দহি। এয়া দহি বাতি হৈ গ'ল। সম্পূৰ্ণ কাপোৰযোৰ একেলগে থৈ দিছোঁ। ওপৰত ব্লাউজ আৰু মেখেলাখন থৈ দিছোঁ। তো চাদৰখন এয়া
এয়া চাদৰখন দহি বাতি কমপ্লিট হ'ল। এতিয়া মই এনেকৈ থৈ দিছোঁ। এয়া দহি বাতি হৈ গ'ল। দহিটো মই এনেকৈ দীঘলকৈ বান্ধিছোঁ। দীঘলকৈ অৰ্ডাৰ কৰিছে, যেনিবা দীঘলকৈ বান্ধি দিব কৈছে। তো দীঘলকৈ বান্ধিলে বেলেগ ৰেট আৰু চুটিকৈ বান্ধিলে বেলেগ। তো গোটেইখিনিৰ বেলেগ বেলেগ আৰু। তো এয়া ব্লাউজ, এয়া হাত দীঘলকৈ চিলোৱা হৈছিলে। আৰু এয়া মেখেলাখন, এয়া ব্লাউজ, এয়া মেখেলা। কেনেকুৱা লাগিছে?